নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 ছেপ্টেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাই আছো মাত্ৰ আছে কেইটামান দিন হাতত ৰাজ্যত নিষিদ্ধ হ'ব 10 টকীয়া পানীৰ বটল। 1 লিটাৰৰ তলৰ পানীৰ বটল বিক্ৰী কৰিব নোৱাৰিব ব্যৱসায়ীসকলে। 2 অক্টোবৰৰ পৰা ৰাজ্যত আহিব নতুন নিয়ম। ইতিমধ্যে ৰাজ্য চৰকাৰে জাৰি কৰিছে নিৰ্দেশনা। অহা বছৰৰ পৰা 2 লিটাৰৰ তলৰ পানীৰ বটল ক্ষেত্ৰত আহিব নতুন নিষেধাজ্ঞা। আমি পুনৰবাৰ জনাই আছো প্লাষ্টিকৰ পানীৰ বটলে প্ৰদূষণ বৃদ্ধি কৰাৰ বাবে ৰাজ্য চৰকাৰে লৈছে এই সিদ্ধান্ত। আমি পুনৰবাৰ জনাই আছো ৰাজ্যত 1 অক্টোবৰৰ পৰা 1 লিটাৰৰ পানীৰ বটল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। আজিৰ সন্ধিয়াৰ দ্বিতীয়টো খবৰ হৈছে ৰাজ্যত বন্ধ হ'ব হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয়। ছাত্ৰ ছাত্ৰী নথকাৰ অজুহাতত বন্ধ হৈ পৰিব ৰাজ্যৰ বহু সংখ্যক বিদ্যালয়। বন্ধ হ'ব পশ্চিম অসমৰ 2157খন বিদ্যালয়। এই মুহূৰ্তত জনাই আছো কোনখন জিলাত কিমানখন বিদ্যালয় বন্ধ হৈ পৰিব। পশ্চিম অসমৰ 7খন জিলাৰ ভিতৰত শীৰ্ষত আছে কোকৰাঝাৰ জিলা আৰু কোকৰাঝাৰ জিলাত বন্ধ হ'ব 587খন বিদ্যালয়। ইফালে গোৱালপাৰা, বাক্সা, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, নামনিৰ ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰতো হাজাৰ হাজাৰ বিদ্যালয় বন্ধ হৈ পৰিব। আৰু তালিকাৰ দ্বিতীয় স্থানত আছে বাক্সা জিলা। বাক্সাতো বন্ধ হ'ব শ শ বিদ্যালয়। বাক্সাৰ পাছত আছে চিৰাং জিলা। চিৰাঙত শীঘ্ৰেই বন্ধ হৈ পৰিব 420 বিদ্যালয়। এই মুহূৰ্তত জনাই আছো 420খন বিদ্যালয় বন্ধ হৈ পৰিব চিৰাঙত আৰু বন্ধ হ'ব হাজাৰ হাজাৰ বিদ্যালয়, চৰকাৰী বিদ্যালয়সমূহ। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে তৃতীয়টো খবৰ হৈছে সকলোৰ বাবে বিশেষকৈ জানিবলগীয়া খবৰ। 30 ছেপ্টেম্বৰ অৰ্থাৎ কাইলৈৰ পৰা বন্ধ হৈ পৰিব 2000 টকীয়া নোট। যদি আপোনাৰ হাতত 2000 টকীয়া নোট আছে তেনেহ'লে শীঘ্ৰেই আপুনি জমা দিয়ক। কাইলৈৰ পৰা অচল হৈ পৰিব 2000 টকীয়া নোট। এতিয়াৰ পৰা আৰু কোনেও গ্ৰহণ নকৰিব আপোনাৰ লগত থকা 2000 টকীয়া নোট। যদি আপুনি সামগ্ৰী ক্ৰয় কৰে তেতিয়াহ'লে সোনকালে গ্ৰহণ নকৰিব। আপুনি জমা দিয়ক 2000 টকীয়া নোট। এই মুহূৰ্তলৈকে 93% 2000 টকীয়া নোট ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই লাভ কৰিছে। আপোনাৰ হাতত যদি 2000 টকীয়া নোট আছে সোনকালে আপুনি জমা কৰক। আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ। মণিপুৰত পুনৰ উৎপত্ত পৰিস্থিতি। 2 মেইটেই কিশোৰীক হত্যা কৰাক লৈ উৎপত্ত পৰিস্থিতি মণিপুৰত। 2 কিশোৰীৰ মৃতদেহৰ ছবি ভাইৰেল হৈছিল সামাজিক মাধ্যমত। ইয়াৰ পিছতে ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদকাৰীৰ দল। নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে মণিপুৰৰ পৰিস্থিতি। পুনৰবাৰ জনাই আছো নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে মণিপুৰৰ পৰিস্থিতি। আৰু আগন্তুক 5 দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। জানিব পৰা মতে 1 অক্টোবৰলৈকে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। আগবাঢ়িছো সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। মিলাদ-উন-নবী আয়োজনৰ সময়তে বিস্ফোৰণ। এই পৰ্যন্ত 9 জনে হেৰুৱালে প্ৰাণ। পাকিস্তানৰ বেলুচিস্তানত ভয়ংকৰ বিস্ফোৰণ। নিহতৰ সংখ্যা 9 জন, আহত বহুজন। নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা। মিলাদ-উন-নবী আয়োজনত ব্যস্ত হৈ আছিল শ শ লোক। এই ভয়ংকৰ বিস্ফোৰণৰ আঁৰত কোন জড়িত সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। মিলাদ-উন-নবী আয়োজনৰ সময়তে বিস্ফোৰণ। আমি পুনৰবাৰ জনাই আছো এটা ডাঙৰ খবৰ। মিলাদ-উন-নবী আয়োজনৰ সময়তে বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে পাকিস্তানত। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে আপুনি কেৱল QR কোড স্কেনিং কৰি বিনামূলীয়াকৈ পাব 5 লাখ টকাৰ চিকিৎসা সেৱা। QR কোড স্কেনিং কৰি আয়ুষ্মান কাৰ্ডৰ লগত 5 লাখ টকাৰ বিনামূলীয়া সেৱা লাভ কৰিব। আয়ুষ্মান কাৰ্ডৰ QR কোড উন্মোচন কৰিছে চৰকাৰে।
এই মুহূৰ্তত জনাই আছোঁ কেনেদৰে QR কোড স্কেনিং কৰিব আয়ুষ্মান কাৰ্ডত সম্পূৰ্ণ সবিশেষ জনাই আছোঁ যদি আপুনি beneficiary.nha.gov.in পৰ্টেলত গৈ আবেদন কৰিব পাৰে তেতিয়াহ'লে আপুনি জানিব পাৰিব আৰু আবেদন কৰা সকলে QR কোড স্কেনিং কৰক আমি পুনৰবাৰ জনাই আছোঁ এইটো হৈছে নাম্বাৰ beneficiary.nha.gov.in পৰ্টেলত গৈ যদি আপুনি আবেদন কৰিব পাৰিছে তেন্তে QR কোড স্কেনিং কৰিব পাৰিব আৰু স্কেনিং কৰাৰ লগে লগে ডাউনলোড হ'ব আয়ুষ্মান ভাৰত এপ ইয়াৰ পিছতে বেনিফিচিয়াৰীৰ অপচনত গৈ আপুনি ক্লিক কৰক ইয়াৰ পিছত আপোনাৰ মোবাইল নম্বৰ সন্নিবিষ্ট কৰি এপ্লাই কৰক আপোনাৰ মোবাইল নম্বৰলৈ আহিব এটা ওৱান টাইম পাছৱৰ্ড অৰ্থাৎ এটা OTP আহিব আৰু ৰেচন কাৰ্ডত যাৰ যাৰ নাম আছে 28 কেইজনে পৃথকে পাব আয়ুষ্মান কাৰ্ড পৰিয়ালৰ প্ৰতিজন ব্যক্তিয়ে 5 লাখ টকাকৈ বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব আয়ুষ্মান কাৰ্ড বনোৱাৰ সময়ত সমস্যা পালে ফোন কৰিব পাৰিব এই মুহূৰ্তত জনাই আছোঁ 180018004444 নম্বৰত ফোন কৰি ল'ব পাৰে সহায় আমি পুনৰবাৰ জনাই আছোঁ নাম্বাৰটো হৈছে মনত ৰাখক বা কিতাপ বহি উলিয়াই নাম্বাৰটো লিখি ৰাখক এই মুহূৰ্তত জনাই আছোঁ 180018004444 নম্বৰত ফোন কৰি ল'ব পাৰিব সহায় কেৱল QR কোড স্কেনিং কৰি বিনামূলীয়াকৈ পাব 5 লাখ টকাৰ চিকিৎসা আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে বহু ছাত্ৰীৰ ফটো অশ্লীলকৈ বনাই ভাইৰেল কৰিছে সাইবাৰ অপৰাধীয়ে গুৱাহাটীৰ এখন মহাবিদ্যালয়ৰ ছাত্ৰীক ফটো অশ্লীল ৰূপ দিছে সাইবাৰ অপৰাধীয়ে অশ্লীল ফটো বনাই ভাইৰেল কৰাইছে সাইবাৰ অপৰাধীয়ে গুৱাহাটীৰ মহাবিদ্যালয়খনৰ ছাত্ৰীক টাৰ্গেট কৰি লৈছে সাইবাৰ অপৰাধীয়ে বিভিন্ন সামাজিক মাধ্যমত বিয়পাইছে অশ্লীল ফটো বিগত 23 ছেপ্টেম্বৰৰ পৰা সংঘটিত হৈ আছে এই ঘটনা সন্দৰ্ভত ছাত্ৰীসকলক সাক্ষাৎ কৰিলে বশিষ্ঠ থানাৰ ACP প্ৰাঞ্জল বৰুৱাই বহু ছাত্ৰীক ফটো অশ্লীলকৈ বনাই ভাইৰেল কৰিছে সাইবাৰ অপৰাধীয়ে দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ অন্তিমটো খবৰ গুৱাহাটীত আহি পাইছে টিম ইণ্ডিয়াৰ প্ৰতিজন খেলুৱৈ হোটেল ৰেডিসন ব্লুত অসমীয়াৰ স্বাভিমান ফুলাম গামোচাৰে উষ্ম আদৰণি কাইলৈ 30 ছেপ্টেম্বৰত বৰ্ষাপাৰাত টিম ইণ্ডিয়াই ইংলেণ্ডৰ বিৰুদ্ধে খেলিব প্ৰস্তুতি মেচ এই মুহূৰ্তত দেখুৱাই আছোঁ এয়া হৈছে হোটেল ৰেডিসন ব্লুত অসমীয়া স্বাভিমান ফুলাম গামোচাৰে এনেদৰে উষ্ম আদৰণি দিছে যিহেতু কাইলৈ 30 ছেপ্টেম্বৰ আৰু 30 ছেপ্টেম্বৰ কাইলৈ দিনৰ 2 বজাৰ পৰা আৰম্ভ হ'ব টিম ইণ্ডিয়া আৰু ইংলেণ্ডৰ বিৰুদ্ধে খেল এই খেলখন আৰম্ভ হ'ব আৰু ইতিমধ্যে প্ৰতিজন খেলুৱৈ ভাৰতীয় ক্ৰিকেটৰ দল লগতে ইংলেণ্ডৰ ক্ৰিকেটৰ দলসমূহ গুৱাহাটী আহি পাইছে আৰু দেখিবলৈ পোৱা গৈছে যে অসমীয়া স্বাভিমান ফুলাম গামোচাৰে প্ৰতিটো দলৰ প্ৰতিজন খেলুৱৈসকলক এনেদৰে উষ্ম আদৰণি জনোৱা হৈছে আৰু আজি কিছু সময়ৰ আগতে টিম ইণ্ডিয়াৰ প্ৰতিজন খেলুৱৈসকলক অসমীয়াৰ স্বাভিমান ফুলাম গামোচাৰে এনেদৰে উষ্ম আদৰণি জনোৱা হৈছে হোটেল ৰেডিসন ব্লুৰ তৰফৰ পৰা দৰ্শকসকলে ভিডিঅ'টোৰ মাধ্যমেৰে সন্ধিয়াৰ এইকেইটা খবৰ চমুকৈ আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিছোঁ যদি আজিৰ সন্ধিয়াৰ খবৰকেইটা শুনি ভাল লাগিছে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব